নমস্কাৰ। আমি জীৱনত সফল হ'বলৈ হ'লে আমাৰ থট প্ৰচেছ কিছুমান সলনি কৰাৰ খুবেই প্ৰয়োজন। আজি তেনেকুৱা এটা উদাহৰণে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এবাৰ এজন অন্ধ ল'ৰাই সন্মুখত বাতি এটা লৈ ৰাস্তাত বহি আছিল আৰু তেওঁৰ সন্মুখত এখন ফলক আঁৰি থৈছিল। ফলকখনত লিখা আছিল, মই চকুৰে দেখা নাপাওঁ, অনুগ্ৰহ কৰি কিছু সাহাৰ্য প্ৰদান কৰক। তাকে দেখি বহুতো বাটৰুৱাই দুই পইচা তাত দি গৈছিল। এনেতে এজন ভদ্ৰলোক সেইফালে আহিছিল আৰু তেওঁ বেছ কিছু পৰিমাণে সেই বাতিটোত পইচা দিছিল। লগতে তেওঁ সেই ফলকখনৰ ওলোটা ফালে বেলেগ এটা বাক্য লিখি গুচি গৈছিল। তাৰ পিছৰ পৰা তেওঁৰ সাহাৰ্যৰ পৰিমাণটো ক্ৰমাৎ বাঢ়িবলৈ ধৰিছিল। তেতিয়া অন্ধ ল'ৰাজনে ভাবিছিল, এই মানুহজনে কি কৰি থৈ গ'ল, তাৰ পিছৰ পৰা সাহাৰ্যৰ পৰিমাণ ইমান বাঢ়িছে। তেতিয়া সেই মানুহজনেও ভাবিছিল, ইয়াৰ পৰিণাম কি হ'ব। পিছদিনা পুনৰ সেই মানুহজন সেইফালে আহিছিল আৰু তেওঁক সুধিছিল, তোমাৰ আজি কেনেকুৱা? তেতিয়া ল'ৰাজনে উত্তৰ দিছিল, আপুনিয়ে সেই ব্যক্তিজন নহয় জানো, কালি যিজনে ফলকখনৰ ওলোটা ফালে বেলেগ এটা কথা লিখি থৈ গৈছিল? তেতিয়া তেওঁ উত্তৰ দিছিল, হয়, ময়েই আছিলোঁ। তেতিয়া অন্ধ ল'ৰাজনে সুধিছিল, আপুনি এনে কি বাক্য লিখিলে যাৰ ফলত মোক বহুত সাহাৰ্য দিছে মানুহে? তেতিয়া তেওঁ উত্তৰ দিছিল, মই বেলেগ একো কথা লিখা নাই, তুমি লিখা কথাখিনিকে অলপ বেলেগ ধৰণে মই লিখিছোঁ। তেতিয়া অন্ধ ল'ৰাজনে সুধিছিল, আপুনি কি এনে বাক্য লিখিলে কওকচোন? তেতিয়া তেওঁ কৈছিল যে, তুমি লিখিছিলা, মই চকুৰে দেখা নাপাওঁ, অনুগ্ৰহ কৰি আপোনালোকে কিছু সাহাৰ্য প্ৰদান কৰক। আৰু তাৰ ওলোটা ফালে মই লিখিছিলোঁ, এই পৃথিৱীখন বৰ ধুনীয়া আৰু এই ধুনীয়া পৃথিৱীখন আপোনালোকে দেখিছে, কিন্তু মই দেখা নাই। আচলতে আমাৰ চিন্তা শক্তি যেতিয়া বেলেগ ধৰণৰ হয়, কথা কোৱাৰ ধৰণ যেতিয়া বেলেগ ধৰণৰ হয়, আমাৰ যেতিয়া ব্যৱহাৰৰ পদ্ধতি বেলেগ ধৰণৰ হয়, তাৰ লগে লগে আমাৰ জীৱনত সফলতাৰ দিশটো আমাৰ উন্মোচন হয় আৰু আমি সফলতাৰ দিশে ধাৱমান হ'ব পাৰোঁ। আজিলৈ ইমানেই, ধন্যবাদ।